হাই নমস্কাৰ বন্ধুসকল মোৰ সেউজীয়া বাছৰ চেনেললৈ আপোনালোক পুনৰবাৰ স্বাগতম আয়া মোৰ পিছফালে দেখিছে মোৰ পুখুৰী এই পুখুৰীটোত মই এইবাৰ প্ৰায় 25 কেজি মাছ দিলোঁ পোৱালি মাছ ডাঙৰ হৈছে কিছুমান আৰু বন্ধুসকল কি হৈছে পুখুৰীটোৰ পানী কিছু লেতেৰা দেখিছে আপোনালোকে লেতেৰা সিমানো লেতেৰা হোৱা নাই মানে তথাপিও মাছৰ কাৰণে চাফা পানী খুবেই দৰকাৰ সেয়েহে আজি মই পুখুৰীটোত কিছুমান চাফা কৰিম চূণ দিম আৰু কেনেকৈ নদিও আপোনালোকে চাই থাকক আৰু এটা বিনামূলীয়াকৈ মাছৰ ৰাতি আহাৰ খোৱাৰ কাৰণে এটা ব্যৱস্থা কৰি দিম আপোনালোকে বিনামূলীয়াকৈ মাছক আহাৰ দি ডাঙৰ কৰিব পাৰিব মাছ চাই থাকক ভিডিঅ'টো আৰু বন্ধুসকল আপোনালোকে এটা মোৰ বিনম্ৰ অনুৰোধ আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো দবাই দিব বন্ধুসকল এয়া মোৰ পুখুৰী দেখিছে মাছবিলাক ওলাই আছে আৰু পুখুৰীৰ পানী কিছু লেতেৰা হৈছে সেয়েহে আজি মই চাফা কৰিম আৰু কেনেকৈনো চাফা কৰোঁ বলকচোন চাওঁ ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া মই একটিং চূণ আনিলোঁ এটা টিঙত চূণ আনিলোঁ মাৰ্কেটৰ পৰা আৰু এইখিনি মই পানীত দিম কেনেদৰে দিওঁ চাই থাকক ভিডিঅ' বন্ধুসকল চূণ যেতিয়া পানীত গলিব এনেকৈ টিনত বা পিছতে গ'লে কিন্তু সাৱধান হ'ব চূণ খুব ৰিক্সি হয় বহুত গৰম হয় চাই থাকক কেনেকুৱা হয় দেখিব এয়া দেখিছে এয়া আমি যেন তলত জুইহে দি আছোঁ গাখীৰ উতলাইছোঁ তেনেকুৱা গৰম হৈছে চূণ দেখিছে চূণবিলাক কেনেকৈ গলিছে কিমান গৰম হৈছে ইয়াত যদি আলু কণী দি দিওঁ সিজি যাব একেবাৰে তামাম গৰম হৈছে সেয়ে অলপ ৰিক্সি হয় চকুত পৰিলে চকু বেয়া হৈ যাব সেয়া অলপ দূৰত থাকিব মই দূৰৰ পৰাই ভিডিঅ'টো কৰি আছোঁ আৰু লাহে লাহে উতলাটো কমি যাব তাৰপিছতে আমি পানীত দিম কেনেদৰে দিওঁ চাই থাকক বন্ধুসকল আপোনালোকলৈ মোৰ এটা বিনম্ৰ অনুৰোধ আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই প্লিজ 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 ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোক আগুৱাই যোৱাত সহায় কৰিব মই একেবাৰে গামোচা পিন্ধি আহিলোঁ এতিয়া পানীত নামি মই চূণ দিম কেনেদৰে দি থাকোঁ চাব আৰু ইয়াৰ পিছত আৰু এটা কাম কৰিম মই চাই থাকক আহাৰৰ ব্যৱস্থা কৰিম বিনামূলীয়া আহাৰ কেনেদৰে বিনামূলীয়া আহাৰ দিব পাৰি চাওঁ এইখিনি এটা কথা কৈ দিওঁ আপোনালোকক যদিহে আপোনালোকে সাঁতুৰিব নাজানে তেতিয়াহ'লে আপোনালোকে কেতিয়াও পানীত নানামিব এনেকৈ কোনো নাথাকিলে পানীত নানামিব কাৰণ বহুতে ডেঞ্জাৰ হয় বহুত বিপদ হ'ব পাৰে সেয়েহে আপোনালোকক বিনম্ৰ অনুৰোধ কৰিছোঁ সাঁতুৰিব যদি নাজানে আপোনালোকে পানীত নামি চূণ নিদিব মোৰ পুখুৰীটো বহুতেই দ আছে মই আদামত তল যাওঁ আপোনালোকৰ পুখুৰী এইবিলাক কিমান দ আছে আপোনালোকে জনাবচোন চূণ দিয়া হৈ গ'ল পানীটো চাফা হ'ব এতিয়া আৰু মই এতিয়া বিনামূলীয়াকৈ মাছৰ খাদ্যৰ ব্যৱস্থা কৰিম এতিয়া চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক স্কিপ নকৰিব এইটো দেখিছে আপোনালোকে হোল্ডাৰ লাইটৰ হোল্ডাৰ আৰু এটা মই টেমাত ফিটিং কৰিছোঁ আৰু তাতে চেণ্ডেল বেয়া চেণ্ডেল লগাই দিছোঁ ওপৰৰ ফালে যাতে পানী সোমাব নোৱাৰে এতিয়া মই এই হোল্ডাৰটো তাৰডাল ভালকৈ এইটো আপোনালোকে ডেঞ্জাৰে হয় এইটো অলপ সাৱধানে কৰিব যাতে লাইটটো বা তাৰডাল পানীত লাগি নাথাকে যাতে পানীখিনি শ্বৰ্ট নহয় তেনেকৈ কৰিব তাত মই এতিয়া ধুনীয়াকৈ বনাই লৈছোঁ আপোনালোকে অভিজ্ঞজনৰ পৰা বা আপোনালোকে ভালকৈ চাই চিতি কৰিব এইটো
ভাল তাঁৰ ল'ব যাতে তাঁৰডাল ফাটি নাযায় বা ফুটা নাথাকে তাঁৰডাল, কাৰণ পানীটো শ্বৰ্ট হয়, পানীটো কাৰেণ্টৰ শ্বৰ্ট হয়, মাছ চাছ গোটেই মৰি যাব আৰু মানুহৰ কাৰণে ডেঞ্জাৰ হয়। গতিকে আপোনালোকে এইটো কৰোঁতে সাৱধান হ'ব অলপ। বন্ধুসকল, এইটো মই লাইটৰ ব্যৱস্থা কিয় কৰি দিছোঁ আপোনালোকে জানে? ইয়াতে ৰাতি হ'লে পোকবিলাক উৰি উৰি আহি পানীত পৰে আৰু এইবোৰ মাছে খায়, মাছ সোনকালে ডাঙৰ হয়। সেয়েহে আমি লাইটৰ ব্যৱস্থা কৰিছোঁ, বিনামূলীয়াকৈ খাদ্য পৰি। বন্ধুসকল, আজিৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটো শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, প্লিজ প্লিজ প্লিজ।